তো হেল্ল' দোস্ত, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেক এণ্ড ট্ৰেভেললৈ। তো বন্ধুসকল, মই বেদান্ত। এতিয়া আপোনালোকে চাই আছে মোৰ চেনেল। তো আজি এটা নতুন বিষয় বুলি ক'ব লাগিব। মই নেটৱৰ্ক সম্বন্ধীয় কিছুমান কথা আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। তো নেটৱৰ্ক সম্বন্ধীয় মানে এনেধৰণৰ কথা যে আমি সদায় মোবাইলত আমাৰ ডাটা ইউজ কৰি থাকোঁ, নেট চলাই থাকোঁ, বিভিন্ন ইউটিউব, হোৱাটছআপ, ফেচবুক আদি ছ'চিয়েল মিডিয়া বিভিন্ন ছ'চিয়েল মিডিয়া চলাই ইউজ কৰি থাকোঁ। তো তাত আমাৰ বিভিন্ন ডাটা মুঠতে MB হিচাপত বা GB হিচাপত যিটো থাকে ডাটাটো আমাৰ ইউজ হয়। তো কিছুমান এয়াৰটেল বা জিঅ'ৰ কিছুমান পেক আছে যিবোৰত নিৰ্দিষ্ট সংখ্যক ডাটা পোৱা যায়। ধৰি লওক এয়াৰটেলৰ 169ৰ এটা পেকেজ আছে য'ত আপোনাৰ পাৰ ডে 1 GB ডাটা পোৱা যায়, আৰু 129ৰ এটা পেকেজ আছে যাত হোল মন্থৰ কাৰণে কেৱল 1 GB ডাটা পোৱা যায়। তো এতিয়া যদি আপোনাৰ ডাটা এদিনত পাৰ ডে 1 GB ধৰিলোঁ, এদিনত যদি 1 GB ব্যৱহাৰ কৰি শেষ হৈ যায়, তো আপুনি ডাটা ক'ৰ পৰা ইউজ কৰিব? তো এনেকুৱা কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি 30 GB বা 40 GB মানলৈকে ফ্ৰী ডাটা পাই যাব পাৰে। তো মই সেই উপায়টোকে আপোনালোকক আজি ক'বলৈ গৈ আছোঁ বন্ধুসকল। তো এইটো ইমানো টান নহয় বা ইমানো সহজ নহয়, মাত্ৰ জাষ্ট কেইটামান এপ ডাউনলোড কৰিব লাগিব। এপ মানে প্ৰতিটো এপ খোলাৰ বাবে আপুনি 10 GB মানকৈ পাব। মইতো 10 GB 12 GB বা কিছুমানত 10 GB পাইছোঁ, কিছুমানত 12 GB পাইছোঁ, কিছুমানত 2 GBও পাইছোঁ, কিছুমানত 5 GB পাইছোঁ। তেনেকৈ পাইছোঁ আপোনাৰ 6-7টা এয়াৰটেলৰ কেইবাটাও এপ আছে। তো মুঠতে মই এয়াৰটেলৰ কথা ক'বলৈ গৈ আছোঁ। এতিয়া এয়াৰটেলত এয়াৰটেলৰ যিখিনি এপ আছে, তো সেই এপখিনি আপুনি যদি ইনষ্টল কৰে, নিজৰ এয়াৰটেলৰ এপ, সেই এপটোত প্ৰতিটোতে চাইন ইন কৰাৰ লগে লগে, প্ৰতিটোতে খোলাৰ লগে লগে আপুনি নিৰ্দিষ্ট এটা ডাটা ফ্ৰী পাবলৈ সক্ষম হ'ব। তো যদি আপোনাৰ ডাটাও শেষ হৈ যায়, তেন্তে সেই এপখিনি খোলাৰ যোগেদি আপুনি সেই ডাটাখিনি ইউজ কৰিব পাৰে, যিখিনি এতিয়া আপুনি এপটো খোলাৰ লগে লগে পাব। যদি আপুনি সেই পদ্ধতিটো নাজানে, তেন্তে মই দেখাই দিম আপোনালোকক মোবাইলৰ স্ক্ৰীণত, ভালদৰে চাই ল'ব। আৰু কওঁ যে আপোনালোক নিশ্চয় বহুতেই চাগে এইটো ছিষ্টেম জানেই যে এয়াৰটেলৰ এপ খুলি মানুহে ফ্ৰীতে ডাটা পাব পাৰে প্ৰথমবাৰৰ কাৰণে, কিন্তু পাছৰবাৰত খুলিলে নাপায় আৰু প্ৰথমবাৰতে পাব। আৰু যদি যিখিনিয়ে নাজানে সেইখিনিক মই দেখাই দিছোঁ, আৰু জনাখিনি এই ভিডিঅ'টো চাই টাইম লছ নকৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া মই স্ক্ৰীণত কিছুমান মোবাইলৰ এয়াৰটেলৰ এপ দেখাবলৈ গৈ আছোঁ। তো সেইখিনিৰ ভিতৰত আপুনি চাব পাৰে, এইটো এয়াৰটেল TV আছে মোৰ ইয়াত। তো এয়াৰটেল TVটো দেখিছে একেবাৰে তলৰ লাইন মাজৰ লাইনটোতে আছে, একেবাৰে বাওঁফালে আছে এয়াৰটেল TV। এইটো এটা এয়াৰটেলৰ এপ। আৰু দেখাম আপোনালোকক, চাই থাকক। এতিয়া দেখাইছোঁ একেবাৰে ওপৰত যিটো উইংক মিউজিক বুলি লিখা আছে, দেখিছে একদম ওপৰত এইফালে বাওঁহাতে। উইংক মিউজিকটো এটা এয়াৰটেলৰ এপ। আপুনি নামকেইটাত লিখি ল'ব পাৰে, নোটবুক এখনত নোট কৰি ল'ব পাৰে। তো উইংক মিউজিকটো আছে, আৰু তাৰ কাষতে যিটো এটা এয়াৰটেল বুলি আছে ন, সেই এয়াৰটেলটো এটা এপ, অকল এয়াৰটেল বুলি আছে। তো সেই এয়াৰটেলটো এটা এপ, তাৰ পৰা আপোনালোকে মুঠতে ডাটা ফ্ৰী পাব পাৰে। জাষ্ট সেইকেইটা এপ খোলাৰ লগে লগে আপুনি ডাটা ফ্ৰী পাব। এতিয়া ইয়াতো মই 3টা এপ দেখাইছোঁ মাত্ৰ, আৰু বহুতো এপ আছে আপুনি এয়াৰটেলৰ। তো সেই এপখিনি আপুনি এয়াৰটেল বুলি জাষ্ট আপুনি প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰি লওক। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ যিখিনি এয়াৰটেল এপ আছে, সকলো এয়াৰটেল এপ আপোনাৰ মুখৰ আগত আহি যাব। তো তাৰ পৰা আপুনি জাষ্ট এয়াৰটেল এপকেইটা ডাউনলোড কৰি লওক, আৰু এপটো খোলাৰ লগে লগে আপুনি পইচা পাবলৈ সক্ষম হৈ যাব। পইচা মানে কি, ডাটা যিটো MB সেইটো আপুনি আছানিছে পাই যাব। তো মই এনেই এটা আপোনালোকক দেখাই দিছোঁ। যদি আপোনালোকে বিশ্বাস কৰা নাই, দৰকাৰ হ'লে মই মোৰ মেছেজ দেখাই দিছোঁ আপোনালোকক, চাব। তো মোৰ মেছেজটো আছিলেই, মেছেজটো যিহেতু আহি যায় আপুনি MBটো পোৱাৰ লগে লগে। তো মই যদি আছে পুৰণা মেছেজবোৰ এদিন ডিলিটো কৰিছিলোঁ, তো চাব লাগিব ৰ'ব। তো বন্ধুসকল, এটা মেছেজ মই এতিয়া বিচাৰি পাইছোঁ, আপোনালোকে চাওক। এইটো একেবাৰে মাজত TV মই ক্লিক কৰি দেখাই দিছোঁ। এইটোত কিন্তু মই 1 GB ডাটাহে পাইছিলোঁ, কিন্তু মই 10 GB 12 GB পাইছোঁ। ইয়াত লিখিছে কংগ্ৰেচুলেশ্যন, ইউ হেভ ছাকচেছফুলি আনলক ফ্ৰী 1 GB পাৰ ডে ফৰ ইয়ৰ ফাৰ্ষ্ট মান্থ। এইটো প্ৰতিদিনেই আপুনি, এইটোতো 30 GB কাৰণে আছিলে। চাওক কিমান এটা সুবিধা, প্ৰতিদিনেই আপুনি পাব 1 GB পাৰ ডে পাব। গোটেই হোল মন্থটোৰ কাৰণে পাৰ ডে 1 GB পাব। তো এনেদৰে আপুনিও যদি ইচ্ছা কৰে, আপুনি ফ্ৰীতে ডাটা লাভ কৰিব পাৰে, ফ্ৰীতে 1 GB 2 GB আনকি 12 GB লৈকে ডাটা আনলক কৰিব পাৰে। এনেদৰে আনলক কৰিব লাগিব, এয়াৰটেল এপ ডাউনলোড কৰি লওক, আৰু জাষ্ট এপটো খোলক। তো এপটো খোলাৰ লগে লগে চাইন ইন নে কিবা এটা আহে, তাত আপোনাৰ নাম্বাৰটো দি এটা OTP আহিব। OTPটো তাত ভৰাই দিয়াৰ লগে লগে আপুনি 2 GB বা 12 GB বা 10 GB ডাটা পাবলৈ সক্ষম হৈ যাব। তো বন্ধুসকল, এইটোৱে আছিল ভিডিঅ'টো। তো এনেধৰণৰ আৰু অন্য ভিডিঅ' পাবলৈ, এনেধৰণৰ এয়াৰটেল চিমৰ লগতে জড়িত অন্যান্য টেকনিকেল ভিডিঅ' পাবলৈ, লগতে এই চেনেলটোত ট্ৰেভেলৰ ভিডিঅ' আপলোড কৰা হয়। তো সেইখিনি পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি আপুনি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে, তেন্তে ভিডিঅ'বোৰ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু কি ক'ম আৰু, কমেণ্ট এটা কৰি দিব।